লকডাউনৰ মাজতে গোলাঘাটত নিশা চাঞ্চল্যকৰ ঘটনা। গোলাঘাট পৌৰসভাৰ দুমহলীয়া গাড়ী পাৰ্কিং স্থলীত নিশা কোনো অচিনাকি দুৰ্বৃত্তই চলালে সন্ত্ৰাস। আজি এই লকডাউনৰ সময়তে প্ৰায় ৰাতি 9:55 বজাত মোৰ লগৰ চুলতান আহমেদে ফোন কৰিছে যে পাৰ্কিঙৰ ওপৰত ইণ্ডিকেটৰ জ্বলি আছে আৰু কিবা আৱাজ শুনিছে। সেয়ে আমি আহিলোঁ, আহি দেখিছোঁ ইয়াত আমাৰ গাড়ীবিলাক আছে। ইয়াত ফৰ্চুনাৰ 2খন আছে, ইন'ভা ক্ৰিষ্টা 3খন আছে, ইন'ভা 1খন আছে, ইণ্ডিগো আছে, ইণ্ডিকা আছে, এনেকৈ বহুত গাড়ী আছে। আজি আমি অনুমান কৰিব পৰা নাই তেখেতলোকে কি উদ্দেশ্য লৈ আহিছিলে, গাড়ী চুৰ কৰিবলৈ আহিছিলে নে গাড়ী ভাঙিবলৈ আহিছিলে। ইয়াত আজি 2খন ইন'ভা ক্ৰিষ্টাৰ গিলাচ ভাঙিছে, ফৰ্চুনাৰ ৰেইনগাৰ্ডকে আদি কৰি যিমান ইয়াত গাড়ী আছে সকলোবিলাক গাড়ীৰ কম বেছি পৰিমাণে গাড়ীবিলাক ক্ষতি হৈছে আৰু বিশেষকৈ 2খন ক্ৰিষ্টাৰ গিলাচ ভাঙিছে। পাৰ্কিঙত থোৱা 6খনকৈ বিলাসী গাড়ী ভাঙি চুৰমাৰ কৰি থৈ যায় কোনো অজ্ঞাত দুৰ্বৃত্তই। পাৰ্কিংস্থলীৰ দায়িত্বত থকাজনে খবৰ দিয়াত উপস্থিত হয় আৰক্ষীয়ে। ইপিনে মাহিলী পৰ্যাপ্ত ভাড়া আদায় কৰাৰ পাছতো গাড়ীসমূহৰ সুৰক্ষা দিব নোৱাৰাক লৈ ক্ষোভিত হৈ পৰিছে গাড়ীৰ গৰাকী। CCTVৰ ব্যৱস্থা নাই পাৰ্কিংটোত। অনতিপলমে গোলাঘাট পৌৰসভাৰ পৰা গাড়ীসমূহৰ ক্ষতিপূৰণৰ দাবী কৰিলে গাড়ীৰ গৰাকীসকলে। পাৰ্কিঙৰ ওপৰত গাড়ী ধাম ধুম শুনিছোঁ আৰু ছিগনেল লাইট জ্বলি আছে। কাপোৰৰ গাড়ীখন ক্ৰিষ্টাখনৰ ছিগনেল লাইট জ্বলি আছে বোলো, কোনোবা মানুহ আছে নেকি ওপৰত বোলে, তুমি বোলো চোৱাচোন আহি। মই লগালগ ইছাৰক ফোন কৰিলোঁ, বোলো ইছাৰ তই ঘৰৰ পৰা কথা পতা, পাৰ্কিঙত কোনোবা ধাম ধুম শুনিছোঁ আৰু লাইট ছিগনেল লাইট জ্বলি আছে। যিহেতু চাটাৰ টাটাৰ চব অফ কৰি থোৱা আছে, লক কৰি থোৱা আছে। ইছাৰে মই আহি চাটাৰ লক খুলি চাটাৰ দাঙিলোঁ, দাঙি গোটেই পাৰ্কিং আমি চেক কৰিলোঁ, তাত মানুহ নাপালোঁ। তাৰপিছত গোটেই 2খন ক্ৰিষ্টা 2 চাইডত 2খন গ্লাছ ভাঙিছে, এখন পাকুলৰ এখন ইছাৰৰ। তাৰপিছত মোৰ 2খন ফৰ্চুনাৰ ৰেইনগাৰ্ড আৰু আপোনাৰ চেনেল এৰুৱাইছে আৰু এখন কাৰিকৰ ইন'ভা এখনত সেইখনত মানে আপোনাৰ ইটা মাৰিছিলে আৰু এখন ইণ্ডিকা এখন আছে, তাৰ চেনেল ৰেইনগাৰ্ড চেনেল এৰুৱাইছে, ফ্ৰণ্টৰ গ্লাছখন এখন ক্ৰেক হৈছে। তেনেকৈ কৰি পিনি কেইখন গাড়ী ভাঙিলে? 6খন। তাত গাড়ী আমি পাৰ্কিং ৰখাইছিলোঁ, তাত আমাৰ গাড়ীখনো ভাঙি থোৱা আছে আৰু বেলেগ এখন ইন'ভা ভাঙি থোৱা আছে আৰু তাৰ লগত আৰু অন্যান্য গাড়ী আছিলে, আমি গম নাপাওঁ। কিন্তু আহি পাইছোঁ যে তেতিয়া ইন'ভা 2খন ভাঙি থোৱা আছে। তেতিয়া আহি পাইছোঁ যে কি হৈছে কিবা পাৰ্চনেল মেটাৰ কি মেটাৰ আমি নাজানো। প্ৰথম কথা আৰক্ষী অধীক্ষকো আহিলে, ইয়াত আহি মেলি চালেহি যে গাড়ী ভাঙিছে, তেজো ওলাইছে। কিন্তু কাৰ মানে নেতৃত্বত কি হৈছে আমি নাজানো। তেতিয়া আমি এটাই জানো যে এইখন মানে পৌৰসভাৰ যিটো আমাৰ ইয়াত যিটো পাৰ্কিং প্লেচ, সেইটো আমি মানে ইয়াত টেক্স পে' কৰি আছোঁ। টেক্স পে' কৰি আছোঁ যেতিয়া সেইটো বস্তুত আমি বিনিময় আমি দি আছোঁ, আমাক সেই বিনিময়টো আমাক লাগে। গোলাঘাটৰ পৰা ব্যুৰ' ৰিপৰ্ট, নেশ্যন টক্স 24।